ডিব্ৰুগড়ত গণোৎসৱৰ সফল সামৰণি। ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ গণোৎসৱৰ আজি সামৰণি পৰে। গণোৎসৱক লৈ বিদ্যালয়সমূহত পৰিলক্ষিত হৈছে উখল মাখল পৰিৱেশ। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল জকাই 10 নং বৰবিল প্ৰাথমিক বিদ্যালয়ত শৃংখলাবদ্ধভাৱে গণোৎসৱৰ সামৰণি পৰে। এক অনুৰূপ পৰিৱেশৰ মাজতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও সুশৃংখলিতভাৱে এই গণোৎসৱত অংশগ্ৰহণ কৰে। 1929 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা দেখি সন্তোষ প্ৰকাশ কৰিছে বিদ্যালয়লৈ অহা নিৰীক্ষক হিচাপে অহা বিষয়াসকলে। আজি মই এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে এই স্কুলত উপস্থিত হয় খুব ভাল পাইছোঁ। ভাল এখন জকাইৰ এখন বৰবিল অঞ্চলৰ এখন বিদ্যালয়। এই বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকল তেখেতলোকে যথেষ্ট ভালকৈ তেখেতলোকৰ কামখিনি কৰিছে, যদিও মই ভাবোঁ ইয়াতে কিছু পৰিমাণে কিছু উৎকৰ্ষৰ কাৰণে আৰু কাম কৰিবলগীয়া যথেষ্ট স্থল আছে। আৰু যি অভিভাৱকসকলকো মই ক'ব বিচাৰোঁ যে তেখেতলোকে নিজৰ সন্তানৰ উৎকৰ্ষৰ বাবে আৰু কিছু কি কয় অভিভাৱকসকলে তেখেতলোকৰ শিশুটিৰ উৎকৰ্ষৰ কাৰণে কিছু দায়িত্ব নিজাববীয়াকৈ ল'ব লাগে বুলি মই ভাবোঁ। বিশেষকৈ বিদ্যালয়খনত বহু কৰণীয় কাম আছে বা এই ক্ষেত্ৰত চৰকাৰৰ যি ধৰণৰ ভূমিকা হ'ব লাগে নকৰা যেন অনুভৱ হয়। কিবা চৰকাৰলৈ আপোনাৰ যোগেদি কিবা পত্ৰ প্ৰেৰণ কৰিব নেকি? বিদ্যালয়খনত দেখিছোঁ তেখেতলোকৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিবলগীয়া আছে। বিদ্যালয়খনৰ যিহেতু যথেষ্ট পুৰণি এখন বিদ্যালয়, ঐতিহ্য থকা প্ৰথম চাগে অঞ্চলৰ প্ৰথম বিদ্যালয়, সেয়েহে বিদ্যালয়খনে মই ভাবোঁ বিশেষ কিছু সুযোগ পোৱাটো উচিত। আৰু ইয়াৰ যিটো মূল ঘৰ, সেই ঘৰটোৰো আকৌ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিছু চৰকাৰে দায়িত্ব ল'ব লাগে। আৰু শিক্ষকৰ ক্ষেত্ৰতো আৰু নতুন শিক্ষক ইয়ালৈ আহিব লাগে বুলি মই ভাবোঁ। ব্যুৰো ৰিপৰ্ট PNT অসম। মিলাবৰ কাৰণে এটা তাত কেইবাটাও দিয়ে কোনটো বনাওঁ